নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আন এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। গাজটেঙা আচাৰখিনি বনাবলৈ মই হালধি লৈছোঁ আধা চামুচ, নিমখ 1 চামুচ, জিৰা আধা চামুচ, ৰেড চিলি আধা চামুচ, পাঁচফোৰণ কেইটামান লৈছোঁ আৰু চফগুটি কেইটামান লৈছোঁ। এয়া কাটি থোৱা ভোট জলকীয়া আৰু এয়া মিঠাতেল লৈছোঁ। এয়া শুকাই থোৱা গাজটেঙাখিনি। গৰম হোৱা কেৰাহীটোত মই প্ৰথমে তেলখিনি ঢালি দিলোঁ। গৰম হোৱা তেলখিনিত চফগুটিকেইটা আৰু পাঁচফোৰণকেইটা দি ল'লোঁ। তাৰপিছত জুইটো এনেদৰে কমাই ল'লোঁ। তাৰপিছত লৰাই লৰাই মই এনেদৰে মছলাখিনি দি গ'লোঁ। ইয়াতে ভোট জলকীয়াখিনি দি অকণমান ভাজি লৈছোঁ। ইয়াৰ পিছত শুকাই থোৱা গাজটেঙাখিনি দি অলপ লৰাইছোঁ। এতিয়া ইয়াতে নিমখখিনি দি পুনৰ আকৌ লৰাম। সকলোখিনি দি হোৱাৰ পিছত এতিয়া জুইটো নুমুৱাই দিম। এয়া অতি সহজেই গাজটেঙা আচাৰখিনি হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।